হেল্ল' গাইজ, এয়া আমি গৈ আছোঁ আমাৰ অতি মৰমৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাৰ জুবিন ক্ষেত্ৰলৈ। জুবিন দা আমাৰ মাজত ইতিমধ্যে নাই, আপোনালোকে সকলোৱে জানে, সকলোৱে অৱগত। তো আজি জুবিন দাৰ সমাধিস্থল অৰ্থাৎ জুবিন ক্ষেত্ৰ চাম বুলি আহিছোঁ। এয়া আমি সোণাপুৰৰ পৰা যোৰাবাটৰ পৰা আহি কেনে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আমি আৰু তো আপোনালোকে দেখা পাইছে লাইট জ্বলি আছে। সমাধিস্থল হয়, ডেভেলপ কৰি আছে। তাতে আমাৰ জুবিন দাৰ সমাধিস্থল হ'ব, জুবিন ক্ষেত্ৰ বুলি নাম দিয়া হ'ব বুলি গৌৰী মামুৱে ক'লে। এয়া আমি লাহে লাহে গৈ আছোঁ এণ্ট্ৰি গেটলৈ। ছ'চিয়েল মিডিয়াৰ পৰা এলগৰিথমটো চেঞ্জ হৈ গৈছে। কম আৰু ইয়াত আহি কিনে আমাৰ খুব দুখ লাগিছে। এইবোৰ ফটো চাই জুবিন দাৰ কথা আমাৰ বহুত মনত পৰিছে। কাছ আমি তেখেতক ঘূৰাই পালোঁ হয়। জুবিন দাৰ আমাৰ মাজত নাই, চিৰদিনৰ কাৰণে গুচি গ'ল। চাওক, ইমান মানুহ আহিছে, ইমান মানুহ আহি ভিৰ লগাইছে। জুবিন দাৰ প্ৰতি মানুহৰ কিমান প্ৰেম আদৰ সন্মান, চবেই এপাক চাবলৈ জুবিন দাক চাব নাপায়। তাৰে জুবিন ক্ষেত্ৰ চাব আহিছে, কিন্তু এই পুণ্যভূমিত জুবিন দাক সমাধিস্থল দিয়া হৈছে। তাতে চাব আহিছে, প্ৰাৰ্থনা কৰিছে। চবেই নিজৰ মতে চাকি জ্বলাইছে, গামোচা লৈ আহিছে, যোনে যি পাৰিছে জুবিন সেৱা কৰিছে। চাওক, মানুহে কিমান ভিৰ লগাই আছে, গামোচা, ফটো, বহুত কিবা কিবি লিখিছে, আৱেগ মনৰ লাহে লাহে খোজকাঢ়ি আগুৱাই গ'লোঁ। চাওক, জয় জুবিন দা বুলি লিখি আছে। চাই কেনে বহুত দুখ লাগিছে, চকু পানী আহিছে চাই কেনে। আমাৰ জুবিন দাৰ আমাৰ মাজত নাই। চাব হ'লে তালৈকে যাব লাগিব, স্মৃতিবোৰ চাবলৈ। ৰোৱা হৈছে তাতে নাহৰ গছ, চবেই চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে। এইটো যেন জুবিন মন্দিৰ, মন্দিৰতকৈ বেছি ভিৰ মানুহ ইয়াত আহি কেনে জুবিন দাক সেৱা জনায়। এজন মহান মানুহ আছিলে, বহুত ডাঙৰ ছিংগাৰ আছিলে, তাতোকৈ এজন মহান মানুহ, বহুত ভাল মানুহ। মানুহৰ কাৰণে কষ্ট কৰা, ইমান ইনকাম কৰে, মানুহৰ কৰা, মানুহৰ বেমাৰত সহায় কৰা, মানুহৰ কাৰণে আৰু তেওঁৰ জীৱনটো আছিলে। তাত কিছুমান পিহাছে তেখেতক এনেকুৱা অৱস্থা কৰিলে, তেখেত পৃথিৱী এৰি যাব লগা হ'ল, বেলেগ এখন দেশত, বেলেগ এখন দেশৰ ভূমিত নিজৰ জন্ম লোৱা ঠাইডোখৰতো শান্তিৰে শুব নাপায়। চব কিমান চাকি জ্বলি আছে, চবেই চাকি জ্বলাই প্ৰাৰ্থনা কৰি আছে। এনেকুৱা মানুহে তেতিয়াই কৰে যেতিয়া মানুহজন মহান হয়, মহৎ হয়। এনে কাৰো কাৰণে একো নকৰে। এতিয়া আগৰ ভিজুৱেলবোৰ আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক। মই এইখনো কওঁ, আপোনালোকে চাই উপভোগ কৰক। জুবিন ক্ষেত্ৰখন, মানুহৰ ভিৰ, মানুহৰ আৱেগ, মানুহসকল বহুত দূৰৰ পৰা মানুহ ভাড়া কৰি আহিছে। বিশেষকৈ উজনি অসমৰ পৰা উজনি মানুহৰ জুবিন দাৰ প্ৰতি বেলেগ এটা এক্সট্ৰা অৰ্ডিনাৰী মৰম এটা আছে। কাৰণ জুবিন দা যোৰহাটৰ হয় অৰিজিনেলি, গোটেই অসমৰ আৱেগ আছে, কিন্তু উজনি অসমৰ মানুহৰ আৱেগটো অলপ বেলেগ জুবিন দাৰ প্ৰতি, সেইটো আমি চবেই জানো।
আপোনালোকে আগলৈকে চাই উপভোগ কৰক ভিডিঅ'টো আপোনালোকক চাবলৈ এৰি দিছোঁ। পৰি কেনে কাৰোবাৰ বিল্ডিং পৰি গ'লে মানুহ একো বেয়া নাপায়। মানে এরকম মানে কেউ মারা যাওয়ার পরে যে এত ভিড় হতে পারে